বাপেকে কণ্ডম ইউজ কৰিলে এইজনীয়ে জন্ম নাপালে হয় সেই এইবিলাক কোনে লিখে বাৰু এক্টিং চাই এজনী মুখখন বেকা ইমান বেকাও তাইৰ অমুকটো বেমাৰ হৈছে নেকি অমুকটো হৈছে নেকি আপোনাৰ মাৰ নিচিনা আপুনি ধুনীয়া নহ'বও পাৰে কিন্তু আপুনিতো ধুনীয়াই ভগৱানে আপোনাকো পঠিয়াইছে তেওঁৱে বনাইছে এইবোৰ কথা ধৰক মোৰ ফেমিলি মেম্বাৰ মা দেউতাৰ কাণত পৰিলে তেওঁলোকৰ কেনেকুৱা লাগিব হেল্ল' আজি আমাৰ লগত আছে নমিতা দাস খুব বেছি কণ্ট্ৰভাৰ্চি চলি আছে ইনষ্টাগ্ৰামতে হওক ফেচবুকতো চাগে দিছে ন চ' সেইটো কাৰণে তুমি এটা বেলেগ এটা জনতো গুচি গৈছা কথা পাতি গম পালোঁ চ' মানুহৰতো প্ৰত্যেকৰে জীৱনৰ এটা বেক ষ্টৰি থাকে সেইটোতো কোনো নাজানে ওপৰতে দেখিবা জাজ কৰাও হয় দেখিছোঁ 2-3মান ক্লিপত বহুত বেয়া বেয়াকৈও কৈছে তুমি যেনেকৈ কিবা এটা আবৃত্তি কৰা টাইপ মই দেখিছিলোঁ অলপমান সেইটো অলপমান বেলেগ এটা হিচাপত লৈছে বা একদম মুঠতে বেলেগ ধৰণৰ মানে কমেণ্ট তেনেকুৱা ধৰণৰ দিছে চ' সেইখিনি কথা আজি আমি ডিছকাশ্যন কৰিম আমাৰ ষ্টুডিঅ'ত চ' প্ৰথমতে তোমাক স্বাগতম জনাইছোঁ ধন্যবাদ কি চলি আছে আচলতে এইবিলাক কি চলি আছে বুলি ক'লে ময়ো ধৰিব পৰা নাই চলাই কি আছে মানে ৰাইজে এইটো বস্তু ইনষ্টাগ্ৰামত নতুনকৈ এটা একাউণ্ট খুলিছিলোঁ অকণমান মানে মনটো ভাল লগাবলৈ কেতিয়াবা মনৰ অনুভৱ কাগজতে লিখি থওঁ বা মনত পৰিলে মোবাইলটোতে অকণমান ৰাখি থৈ দিওঁ লিখি মেলি মই ভাবিলোঁ সেইখিনি মই সকলোৰে ওচৰত মই নিজে প্ৰকাশ কৰি দিওঁ কৈ মেলি অনুভৱৰ দলিচাৰ পৰা বুলি মই সেইটো হেছটেগ মানে আগৰ পৰাই ইউজ কৰোঁ নিজৰ ফালৰ পৰা যি কওঁ মানে অনুভৱ হয় মোৰ কবিতা নহয় সেয়াই অনুভৱ আপোনালোকৰ ওচৰত মই ভাগ বতৰা কৰিছোঁ তো তেনেকৈ সেইটো একাউণ্টত মই কিছু কথা মোৰ অনুভৱ শ্বেয়াৰ কৰিলোঁ ৰাইজে আঁকোৱালি ল'লে কিছুমানে সেইটো ডাউনলোড কৰি তেওঁলোকৰ পেজত মানে নিজৰ এটা কণ্টেণ্ট বনালে সেইটোৰ মিমছ বনালে ট্ৰল কৰিলে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আজি এপ্ৰিলৰ শেষলৈকে মই মানে খুব চৰ্চাত দেখা যেন পাইছোঁ নিজকে যিটো মানসিকভাৱে চাগে এজনী ছোৱালী বুলি নহয় ল'ৰা এজনেও মানসিকভাৱে ভাঙি পৰিব কাৰণ যেতিয়া আপোনাক দেখাক লয় আপোনাৰ কথা পতাৰ ঢঙক লয় বা গোটেইখিনিক লৈ যেতিয়া মানে আঙুলি উঠাব মানুহে ওপৰে যি দেখিছে সেইটো দেখি আমি কাৰোবাক কমেণ্ট পাছ কৰাটো জানো ভাল কথা নহয় ন ভিতৰি চবৰে কাহিনী থাকে মই এটা কথাই কওঁ আপুনিও ভালে থাকক আনকো ভালে থাকিবলৈ দিয়ক মানসিক অশান্তি নকৰিব কাকো কিন্তু মোক সাংঘাতিক মানসিক অশান্তি মানে ভুগিছোঁ মই তাৰপাছতে মই ফুৰিবলৈ গুচি গ'লোঁ মাৰ্চ মাহত মই কাছি গৈছিলোঁ তেতিয়া অকণমান মোৰ মনটো ঠিকে আছিলে আহি আকৌ আজি 4-5 দিনমান হ'ল আকৌ এটা মানে ভাইৰেল হৈছে যিটো বস্তু মোক ধৰক মোৰ ৰিলেটিভছ হওক মোৰ ফ্ৰেণ্ড চাৰ্কেল হওক তেওঁলোকে মোক মেনশ্যন কৰি পায় বা মোক দি পায় যে এইজনী তুমি নহয় জানো মানুহে তোমাক এনেকৈ কেলৈ কৈ আছে তুমিতো একো ভুল কাম কৰা নাই তুমিতো শৰীৰৰ গোটেই মানে ঢাকি মেলিয়ে ভিডিঅ' এটা বনাইছা চাদৰ মেখেলাযোৰ পিন্ধিয়ে বনাইছা তো তোমাক ইমান বেয়াকৈ কেনেকৈ ক'ব পাৰিছে মই সেইটো বুজি পোৱা নাই তেওঁলোকৰ যি মনোভাৱ সেইটোৱে প্ৰকাশ কৰিছে মই কাকো নকওঁ আপুনি মোক বেয়াকৈ নক'ব কিন্তু কথাটো হ'ল এটা বস্তু যেতিয়া আপুনি আনলৈ আঙুলি টোৱায় 3টা আঙুলি আপোনাৰ ফালেও আহে কিন্তু এবাৰ নিজৰ তাত কথাখিনি ভাবি চাবচোন আপোনাক যদি কোনোবাই এনেকৈ কয় বা এনেকুৱা ব্যৱহাৰ কৰে আপোনাৰ কেনেকুৱা লাগিব সেইটোৱে সাংঘাতিক মানসিক অশান্তি বুলি ক'লে ভুল নহয় এইটো মোৰ বহুত বেছিয়ে ভাঙি পৰিছিলোঁ ৰাতি দিন মোৰ মানে এনজাইটিৰ নিচিনা হৈ গৈছিলে কান্দো ঘৰত প্ৰকাশ কৰিব নোৱাৰোঁ মোৰ মানে মা দেউতা ছ'চিয়েল মিডিয়াত নাই দেই দাদাহঁতো ছ'চিয়েল মিডিয়াত তেনেকৈ নাই বৌ আছে বৌ ইনষ্টাগ্ৰামত আছে ইনষ্টাগ্ৰামত তেনেকৈ হোৱা নাই কাৰণে বৌয়ে লিংকটো পোৱা নাই কিন্তু মোৰ বেলেগ মানুহবোৰতো ফেচবুকত বহুত আছে তেওঁলোকে পাইছে মা দেউতাই তেনেকৈ গম পোৱা নাই কিন্তু আজি যেতিয়া মই ইয়ালৈ আহিব ওলাইছোঁ মই মাক কথাখিনি কৈ মেলি আহিছোঁ মায়ে আঘাত পাইছে সকলো মাতৃৰ মনত নিজৰ সন্তান সদায় ধুনীয়া যেনেকৈ নহওক কিয় যেনেকুৱাই নহওক কিয় সন্তান সদায়ে ধুনীয়া মোৰ মাৰ মনতো চাগে মই ধুনীয়া চাগে নহয় হয়ে ধুনীয়া মাৰ মনত চব মানুহে ধুনীয়া ময়ো নিজে ভাবোঁ মোক যি দিছে ভগৱানে মোক খুচ আছোঁ এইখিনিতে ইয়াতো কাহিনী কৈছে মোৰ কিছুমান ধৰক দাঁতৰ ফাক আছে বুলি কিছুমানে কৈছে দাঁতৰ মাজত তাৰ আৰু কাহিনী আছে সেইটো কথাও কৈছে নেকি দাঁতৰ মাজত মোৰ ফাক আছে সেইটো চৰ্চাত আছে কথা ক'লে মুখখন বেকা হয় তাৰ আৰুতো কাহিনী আছে মই গোটেইখিনি মানুহকতো ভিডিঅ'টোত বনাই ক'ব নোৱাৰোঁ বা মই চবকে কৈ ফুৰাটো মই ভাবিলোঁ যে মইনো কি জনাই ফুৰিম চিম্পাথি ল'বলৈ মোৰ মন নাই কিন্তু আজি মোৰ এনেকুৱা বাধ্য হ'ল যে মই খুলি নক'লে চাগে কথাবোৰ বাঢ়ি গৈ থাকিব সেইকাৰণে মই বাধ্যত মাকো ক'লোঁ মায়ে ক'লে যা একো নাই তই ধুনীয়া হয় বৌয়ে ক'লে কথা ক'লে মানুহে এনেকৈ থিয় হৈ কথা ক'ব নেকি মুভমেণ্ট দিবই ন এক্সপ্ৰেশ্যন দিবই তুমি দিছা যোৱা আজি তুমি ৰাইজক জনাই আহা তোমাৰ কাহিনী কি হয় তেনেকৈ আগবাঢ়ি আহিলোঁ আজি মই তোমাৰ আচলতে কাহিনীটো কি বেক ষ্টৰিটো কি 2020ত মানে এইটো কৈছিলে 20টো খুব বেয়া বুলি মোৰ কাৰণেও বেয়া আছিলে বাৰু আৰম্ভণিতে ফেব্ৰুৱাৰীত মোৰ এটা এক্সিডেণ্ট হৈছিলে সেইটো সিমান এটা বেছি হোৱা নাছিলে যদিও চেঞ্চলেছ হৈছিলোঁ মোৰ শাৰীৰিকভাৱে বেছি মানে ক্ষতি হোৱা নাছিলে
ঠিকে থাকিলোঁ, কিন্তু ছেইম আকৌ স্কুটিতে হৈছিলে। ডিচেম্বৰত মোৰ আকৌ এটা হ'লে শেষৰ ফালে, সেইটো অকণমান বেছি আছিলে। মানে মই অফিচ মোৰ বৰা ছাৰ্ভিচত আছিলে, তেতিয়া মই জব কৰি আছিলোঁ। অফিচৰ পৰা ঘৰলৈ গৈ থাকোঁতে মোক পিছফালৰ পৰা বলেৰো পিক আপ এখনে মানে তেওঁ মোক অভাৰটেক কৰিবলৈ গৈ ছাইডেৰে মাৰি দিলে। মাৰাৰ লগে লগে প্ৰথমবাৰটো মোৰ বেলেঞ্চটো অকণমান মানে হেৰি হৈ গ'ল, কিন্তু মই মানুহজনী পৰা নাছিলোঁ। ঠিকে থাকি মই ধুনীয়াকৈ আগলৈ গুচি গ'লোঁ। তেওঁক ছাইডটো যেন তেওঁ ওলাই যায়। এনেও আমি ছোৱালীবোৰে, মানুহে কয় ছোৱালীয়ে গাড়ী ভালদৰে নচলায়, কিন্তু মই কওঁ ছোৱালীয়ে সদায় নিজৰ ছেফটি চাই চলায়, লাহে ধীৰে চলায়। যেন চবে অকণমান ভাবে ন মোৰ স্কিনটো বেয়া হৈ যাব, মোৰ মুখখন বেয়া হৈ যাব, পৰিলে কিবা এটা হ'ব, সেইটো আমাৰ মাইণ্ডত থাকেই চাগে। মই তেওঁক ছাইডেৰে গৈ আছিলোঁ যদিও আকৌ ছাইড হৈ তেওঁক যাবলৈ দিলোঁ, কিন্তু তেওঁ নগৈ আকৌ মোক হিট কৰিলে, মানে ডাবল হিট কৰিলে মোক মানুহজনে। ডাবল হিট কৰোঁতে ধৰক মোৰ স্কুটি ইমানটো মানত মই ৱালখন যে আছে ৱালখনৰ আগলৈ মই চিটিকি গ'লোঁ স্কুটিৰ ওপৰেৰে। সেইদিনাখন একমাত্ৰ মোক হেলমেটে বচাইছে, কিন্তু মোৰ মুখৰ পৰা কিবা এনেকৈ যে ওলাই গ'ল, মই কিবা এটা গম পাইছোঁ। মই ভাবিছোঁ মইতো একো খাই অহা নাই, মোৰ মুখত চুপাৰীজাতীয় বস্তু একো নাই, কি ওলাই গ'ল? সেইখিনিলৈকে মই গম পাওঁ। মই মানে আইনা চোৱা নাই যে মই একো গম পোৱা নাই। মোৰ সন্মুখৰ এই দাঁতটো মানে চিটিকি গ'ল ওলাই মেলি, আৰু গোটেই মোৰ দাঁত কপি মানে জেগাত নাথাকে বুলি যে কয়, গোটেইখিনি মোৰ মানে হিলি গ'ল, জেগাত নোহোৱা হৈ গ'ল। কিন্তু সেইটো বেছি এটা সেয়া নকৰিলোঁ। কিন্তু এই ভৰিৰ মোৰ আঁঠুৰ আপোনাৰ জইনটো ফাটিলে। মই 2 মাহ ট'টেলি বেড ৰেষ্টত, 2 মাহ এসপ্তাহ মই কথা ক'ব পৰা নাই, মুখত বেণ্ডেজ আছে। সেই মানুহজনী আজি মই কথা কৈ আছোঁ যে ভগৱানে মোক সেইখিনি চাইছে বুলি মই ভাবিছোঁ। যিজনী ছোৱালী 2 মাহ বিচনাত পৰি আছোঁ, খোজকাঢ়িব নোৱাৰি, ডক্টৰে ষ্ট্ৰিক্টলি কৈ দিছিলে তোমাৰ যদি আৰু কিবা এটা হয় আমি কিন্তু অপাৰেশ্যন কৰিব লাগিব, তুমি খোজ নাকাঢ়িবাই যিমান পাৰা, লাহে লাহে কাঢ়িবা বাৰু, এতিয়া নাকাঢ়িবা। 2 মাহ পাছত দেউতাই সেই কেঁচুৱাবোৰক যে হাতত ধৰি যে আপোনাক খোজকাঢ়িবলৈ শিকায়, মোক দেউতাই চোতালত তেনেকৈ শিকালে। এই ডাঙৰ গাভৰু ছোৱালী এজনীক এনেকৈ সহজো নহয়, বিচনাতে চব মোৰ, বিচনাতে এভৰিথিং। শুনিবলৈ বেয়া শুনিব, মোৰ টয়লেট পৰ্যন্ত বিচনাত। মা বৌ তেওঁলোকে চাইছে সেইখিনি সময়ত, বা মোৰ লগৰবোৰ আহিছে, মানুহখিনি যোনে মোক ভাল পায় তেওঁলোক আহিছে মোৰ ওচৰলৈ। কিন্তু মই হোপ হেৰুৱাই দিছিলোঁ, মই যে আকৌ খোজকাঢ়িবলৈ পাৰিম, মোৰ একেবাৰে হোপ নাছিলে। যেতিয়া আইনাখন চাইছোঁ দাঁতটো নাই, এইখিনি কাট খাইছে, মই মানে কিবা হৈ গৈছিলোঁ যে মই ঠিক হ'ম জানো? মোৰ ভতিজাত এতিয়া 8 বছৰ হৈছে, সৰু সি আহি মোক এনেকৈ গালখন পিহি চকু পানীবোৰ মুচি দিয়ে। সি মোক বেষ্ট ফ্ৰেণ্ড বুলি মাতে দেই, সৰুৰ পৰাই। বেষ্ট ফ্ৰেণ্ড তুমি নাকান্দিবা, আমি আছোঁ নহয়, দেউতা আছে, ককা আছে, আমি চব আছোঁ, তোমাক ঠিক কৰি আনিম, দাঁতহে আমি লগাই আনিম দিয়া বাহিৰত গৈ, এনেকুৱা ধৰণৰ তাৰ কথাবোৰ। সৰু ল'ৰাটোৱে মোক সাহস দিলে সেইটো টাইমত। কিন্তু কি হ'ব আপোনাৰ, যিমান যি নহওক অন্তৰত আঘাত পালে এটা আহি যায় ন। সি বুজালে, সেই বাচ্ছাটোৱে বুজালে, দাদাহঁতো আহি মোৰ মূৰটো চুই থৈ যাব, মানে এনেকৈ মূৰটো মোহাৰি থৈ যায়, নাকান্দিবি তই, ভাল হৈ যাব চব। দেউতাই মাক কয় হেৰা তাইক চোৱাগৈচোন, তুমি কিমান পাকঘৰৰ কাম কৰি থাকা, তাইৰ ওচৰত থাকাচোন, তাইৰ মনটো বেয়া চাগে। কিন্তু মোৰ লগৰ গোটেইখিনি মোৰ লগত আছিলে সেই সময়ত। মই এতিয়াও ক'ম তেওঁলোক সদায় আছে মোৰ লগত। মানুহে কয় বন্ধুৱে হাত এৰি দিয়ে, মোৰ কিছুমান বন্ধু আছে আজিৰ ডেটত মোৰ লগত আছে, মনালিছা, গোপা, সিহঁত দুজনী মোৰ খাচ হয়। আমি চাগে 20 ইয়াৰ্ছৰ ফ্ৰেণ্ডশ্বিপ আজিও মেইনটেইন কৰি আছোঁ। তেওঁলোক মেৰিড হয়, বাচ্ছাৰ মাক হয়, তথাপি আমাৰ মানে ফ্ৰেণ্ডশ্বিপ আছে। এতিয়াও আমি ছোৱালী অৱস্থাত যেনেকৈ ঘূৰোঁ তেনেকৈ ঘূৰিবলৈ ওলাই যাওঁ। তেওঁলোক আছিলে, গোটেইখিনি আছিলে মোৰ লগত। লাহে লাহে যেতিয়া মই 2 মাহ আপোনাৰ ব্ৰাছ কৰিব পৰা নাই, কাৰণ দাঁতৰ মোৰ প্ৰব্লেম হৈ গৈছে, মোক সেই আপোনাৰ জেলটো যে দিয়ে খোলা কৰিবলৈ, তেনেকৈ মানে। কিন্তু মনৰ শান্তি হয় জানো ব্ৰাছ কৰিব নাপালে, অশান্তিত ভুগি থাকোঁ। 2 মাহ পাছত লাহে লাহে ঠিক হ'লোঁ যেতিয়া, মোক মানে দাঁতৰ ডক্টৰৰ ওচৰলৈ লৈ গ'ল। গোটেই দাঁতৰ আপোনাৰ ইয়াতে মোৰ এইটো কেপ লাগি আছে, দাঁতত কেপ বহালে, বাকী গোটেই দাঁত মোৰ বান্ধি দিলে। বহুতখিনি মানে মই ভাল পাইছোঁ, কিন্তু বহুতখিনি হয়তো আৰু সময় লাগিব পাৰে। এই দাঁতৰ ফাঁকটো ধৰক মই ইমানখিনি টকা দেউতাই খেদুৱাই বা মই খেদুৱাই যেতিয়া দাঁতকেইটা ঠিক কৰি আনিলোঁ, দাঁতটো ফিল আপ কৰি আনোতেও মোৰ বেছি সময় নালাগে। মই ইচ্ছা কৰিলে যাব পাৰোঁ, কিন্তু মই যোৱা নাই, মই থাকিবলৈ দিছোঁ। কিছুমান বস্তু তেনেকৈ থাকিব দিয়া যায় যে এটা সময়ত মোৰ কাৰণে মানে 2020 বেয়া দিনৰ লগতে মোৰ নতুন জন্ম এটাও আছিলে, মই ভাবোঁ। কাৰণ তাৰ পাছতে মোৰ জীৱনত গোটেইখিনিয়ে সলনি হ'ল। মই নিজক চিনিবলৈ ল'লোঁ, 2 মাহ বিচনাত পৰি থাকোঁতে নিজক বুজিব ল'লোঁ, মই আচলতে এইটো নহয় এইটোহে হয় ন। আপুনি অকলে থাকিলে কেতিয়াবা বহুত উল্টা পুল্টা কুৱেশ্যন মাথাত আহি থাকে, তাৰ উত্তৰ আপুনি নিজেই বিচাৰি পাব লাগে। মোৰো সেই একেখিনিয়ে হ'ল। তো তাৰপাছতে মায়ে ক'লে তই এটা কাম কৰ, এতিয়া কৈ আছে যদি তই অশান্তি পাইছ, কোনোবাই তোক তেনেকৈ কয় যদি তই অশান্তি পাইছ, বেলেগৰ কথাত নহয়, তই নিজৰ কাৰণে যদি অশান্তি পাইছ, দাঁতকেইটা গৈ ঠিক কৰি আহ। বোলো মা মই এতিয়া নকৰোঁ, কিছুদিন থাকিবলৈ দিয়কচোন, মোৰ মন গ'লে মই নিজে যাম, বেলেগৰ কথা শুনি নহয়। মই নিজৰ মন যেতিয়া ক'ব মই দাঁতকেইটা ঠিক কৰিব লাগে, মই সেইদিনাই যাম।
মোৰ আগৰ দাঁতকেইটা ইমান মানে ডিষ্টেঞ্চ নাছিলে এক্সিডেণ্টৰ পাছত বস্তুবোৰ লৰি গ'ল ন জেগাত নাই তো তেনেকৈ মোৰ ডিষ্টেঞ্চবোৰ আহি গ'ল আৰু কথা ক'লে বেকা হয় বুলি যে কয় মই এক্টিং কৰা নাছিলোঁ সেইটো সময়তো কথা ক'লে মানুহৰ এক্সপ্ৰেশ্যন আহে এইটো সময়তো চাগে আহি আছে মোৰ সেই এক্সপ্ৰেশ্যনটো তেওঁলোকে অভাৰ এক্টিং বুলি ক'লে আৰু মুখখন বেকা বুলি ক'লে এই ওঠৰ এইখিনি মোৰ এতিয়াও ভালদৰে চালে আপুনি গম পাব কাটি আছে মোৰ মুখখনৰ এইখিনি গৈছিলে চেলাউৰীৰ এইখিনি গৈছিলে এইখিনি আহিলে বাৰু আইব্ৰ' পেঞ্চিল ইউজ কৰিও আনিব পাৰি যিহেতুকে তেনেকৈ ঠিক হ'ল আৰু মুখত যি দাগ আছিলে এইবোৰ আপুনি দাগবোৰ অলপ চলপ আছে এইবোৰ মানে ৰিকভাৰ হ'ল আজিকালি ঢেৰ বস্তু আছে দিয়কচোন ঠিক কৰি ল'ব পাৰি নিজকে কিন্তু মই আৰ্টিফিচিয়েলভাৱে একো এটাত যোৱা নাই ডক্টৰে দিয়া মেডিচিনতে মই গৈছিলোঁ মানে যেনেকৈ পাৰোঁ নিজকে বুজিছোঁ সেইবোৰে কিন্তু ৰাইজে হয়তো নাজানে তেওঁলোকৰো দুখ নাই মই আপোনালোকক ভুল নিদিওঁ কিন্তু কথাটো হ'ল আপোনালোকে কাৰোবাক এনেকৈ ক'লে সেই সন্মুখৰ মানুহজনে আঘাত পাব পাৰে সেইটো অকণমান যদি আপোনালোকে গুৰুত্ব দিয়ে মই ভাল পাম ভুল নুবুজিব মোক সেইটোৱে এইখিনিলৈকে যিমানখিনি কৈছে নমিতা বায়ে বুজি পাইছে চাগে বা যিসকলে বুজি পোৱা নাই কমেণ্ট কৰি জনাব বা কেনেকুৱা পাইছে কথাখিনি আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কথা তুমিতো কমেণ্ট চোৱা কমেণ্ট আহি থাকে বহুত অহৰহ কমেণ্ট এগাল মানুহ কমেণ্ট আহি থাকিব চবতছে কমেণ্টে কোনোবাই দিয়ে বুলি কৈছে চবতছে বেছি মানে দুখ লগা কমেণ্ট তোমাৰ কোনটো আছিলে বাৰু মই ক'ব বিচাৰিছোঁ মানে ক'বলৈ লাজ পাইছোঁ লিখোঁতাজনে লাজ নাপালে পঢ়া মানুহে চাগে কৈ দিব পাৰিম বাপেকে কণ্ডম ইউজ কৰিলে এইজনীয়ে জন্ম নাপালে হয় সেই এইবিলাক কোনে লিখে বাৰু এইবোৰ কথা ধৰক মোৰ ফেমিলি মেম্বাৰ মা দেউতাৰ কাণত পৰিলে তেওঁলোকৰ কেনেকুৱা লাগিব অবভিয়াছলি বেয়া লাগিব এইটো বহুত ডাঙৰ কথা কৈছে এনেকৈ ক'ব নাপায় মানুহক দেই বহুত বেয়া আৰু পেজকেইটাক মই অনুৰোধ কৰিছোঁ আপোনালোকে বেলেগৰ কণ্টেণ্ট কেলৈ চুৰ কৰে চুৰ কৰা বুলিয়ে ক'লোঁ বেয়া নাপাব দেই কাৰণ মোৰ কণ্টেণ্ট হয় সেইটো এটা মই বেলেগৰ কণ্টেণ্ট লোৱা নাছিলোঁ নিজৰ কণ্টেণ্ট মই নিজে প্ৰকাশ কৰি উলিয়াই দিছিলোঁ আপোনালোকে সেইবোৰ ডাউনলোড কৰিছে তাত মিমছ কেলৈ বনালে এবাৰ ভাবিব লাগিছিলে সকলোৰে কাহিনী থাকে কোনো মানে এনেই জীৱন যাত্ৰাটো ইমান সহজ নহয় কাৰো দেখাত ছ'চিয়েল মিডিয়াত চব সুখী ভিতৰি চবৰে কাহিনী আছে ন হয় সেইটো আমি নাজানো সেইকাৰণে কাৰোবাক জাজ কৰাৰ আগত চাগে আমি ভাবিব লাগে যে জাজ কৰাৰ আগত যদি কিবা এটা আছে ইমানখিনি ভাবিবলৈ যদি সময় নাই তেনেহ'লে বাদ দিয়কচোন নিজৰ কণ্টেণ্টে লগ হয় নাই নাজানো মই ভুলো হ'ব পাৰোঁ কোনোবাটো ক্ষেত্ৰত কিন্তু মোৰ মনে এইটো ক'লে মোক বহুতে ক'লে যে পাৰিলে আইনৰ ব্যৱস্থা লোৱা চাইবাৰ ক্ৰাইম হয় এইটো এবাৰ দুবাৰ ভাবিলোঁ তাৰপিছত ভাবিলোঁ যে কেইজনৰ মুখ বন্ধ কৰিম চাইবাৰ ক্ৰাইম কৰিছে বাৰু তেওঁৰ ওপৰত ৰিপৰ্ট কৰিলোঁ মই একশ্যনো ল'লে মানহানিৰো দাবা কৰিব দিলে মোক মানহানিৰ কেছ হ'ব বুলি মোক উকিল এজনে নিজে ক'লে তেওঁ আগবাঢ়ি আহি মোক ক'লে যে যোৱা মই আছোঁ তোমাৰ লগত কিন্তু মই তেওঁক ক'লোঁ যে মই মানুহৰ লগত শত্ৰুতা কৰি ল'ব বিচৰা নাই তেওঁলোকে নুবুজি কিবা এটা কৰিলে যদি আপোনালোকে এই প্লেটফৰ্মটো মোক দিছে হয়তো এতিয়া বুজিব তেওঁলোকে আৰু যোন নিগেটিভে ইয়াতো হয়তো তেওঁলোকে কিবা এটা মিমছ বনাই দিবও পাৰে একো ডাঙৰ কথা নহয় কিন্তু মোৰ মনৰ কথাখিনি মই খুলি ক'বলৈ এই জেগাডোখৰ পাইছোঁ তাৰ কাৰণে মোৰ ধন্য আৰু মই চাইছোঁ যিকেইটা মানে ভাইৰেল হৈছে বা আহি থাকে ন তাতে মানে মই দেখিছোঁ তুমি মানে মনৰ যিখিনি কথা তুমি সেইখিনি কোৱা নহয় জানো বাট মানুহে সেই বস্তুটো বেলেগকৈ লয় বা তুমি যিটো কোৱা নেচাৰেলিয়ে কৰা তুমি যেনেকুৱা সেইটো হিচাপতে কৰা হয়নে তাততো কোনো আৰ্টিফিচিয়েল নাই বাট মানুহে বস্তুটো বেলেগকৈ লয় মানে অভাৰ এক্টিং চাই এজনী মুখখন বেকা ইমান বেকাও তাইৰ অমুকটো বেমাৰ হৈছে নেকি অমুকটো হৈছে নেকি যি টি কমেণ্ট তাৰপাছতে মানে মই মোৰ এজনী বান্ধৱী আছে তাই অকণমান এই ধৰক নিউমালজি ৰেকি এইবোৰৰ কাম কৰে তাইৰ লগত মই কথা পাতিলোঁ যে মোৰ লগত এনেকুৱা হৈছে মই কি কৰোঁ তাই মোক কথাৰে মানে মোক পজিটিভনেছ দিলে যে নমিতা এটা কাম কৰা ফিল্টাৰ কৰা কমেণ্টছবোৰ ফিল্টাৰ কৰা ভাল কমেণ্টছটো চোৱাচোন হয় তাই কোৱাৰ পাছত মই ফিল্টাৰ কৰিবলৈ ল'লোঁ কিছুমানে দিলে বেলেগে যে দেহা দেখুৱাই ভিডিঅ' বনাইছে ছোৱালীজনীয়ে দেহা ঢাকি বনাইছে তাই কিনো বেয়া ভিডিঅ'টো বনাইছে আপোনালোকে যে ইমান বেয়াকৈ কৈছে তোমাক চাগে এনেকৈও ক'ব পাৰিলেহেঁতেন ন সেইটো তোমাৰ চাগে ভাল লাগিলে হয় যে নমিতা বা তুমি এইটো ষ্টাইলত নকৰিবা আৰু বেলেগ এটা ষ্টাইলত ট্ৰাই কৰাচোন তোমাৰ চাগে ভাল লাগিলে হয় মোৰ ভুল হৈছে আঙুলিয়াই দিয়ক মোক ট্ৰল কৰাতকৈ আঙুলিয়াই দিয়ক
মই বেয়া নাপাওঁ ন জ্ঞান ল'বলৈ চবেই ভাল পায় জ্ঞান যিমান ল'ম সিমানখিনি মোৰে বাঢ়িব ন জ্ঞানৰ ভাণ্ডাৰতে আহিব মোৰ বা মই কাৰোবালৈ আগবঢ়াই দিলে আকৌ মোৰ দুগুণ আহিব তেওঁলোকেও তেনেকৈ যদি কৰিলে হয় মোৰ লগত মই ভাল পালোঁ হয় সেই তাই কাৰিজ বুলি কয় ছোৱালীজনী তাই বহুতখিনি সহায় কৰিলে মাইণ্ড ডাইভাৰ্ট কৰিলে মোৰ আৰু মই এনেও মহাদেৱৰ ভক্ত হয় মেডিটেশ্যন কৰিব ল'লোঁ এইবোৰ তেনেকৈ মানে যিমান পাৰোঁ মই ফিল্টাৰ লগাই জীৱনৰ পৰা সেইবোৰ আঁতৰাব বিচাৰিলোঁ কিন্তু কি কৰিব বস্তুবোৰে খেদি ফুৰে ন মোক খেদি ফুৰিছে কোনোবা এডোখৰত কোনোবাই নহয় কোনোবাই মোক মেনশ্যন কৰি পাব কোনোবাই নহয় কোনোবাই মোক লিংক শ্বেয়াৰ কৰি পাব মেনশ্যন কৰাকেইটাক কৈছোঁ থেংক ইউ আপোনালোকে মোক জনাই দিছে কিবা এটা তাত মোৰ বিষয়ে চৰ্চা হৈছে বুলি কিন্তু মোক মেনশ্যন কৰাতকৈ মোক প্ৰাইভেটলি মেছেজ কৰি দিব আপোনালোকে মই বেয়া নাপাওঁ কাৰণ মেনশ্যন কৰিলে কিবা এটা ভাল নালাগে ময়ো তাত গৈ একো আপোনালোকক ৰেছপন্স নিদিওঁ আপোনালোকে ভাবিব চাগে ছোৱালীজনীৰ ইমান অহংকাৰৰ কথা নাহে মোৰ ভাল নালাগে তাত যেতিয়া মই মেনশ্যন হৈ যাওঁ সেইটোৱে কথা কিন্তু যিকেইটাই মোক ইনবক্সত দি পায় হোৱাটছএপতে দি পায় বা মেছেঞ্জাৰত দি পায় সেইকেইটাক বাৰু একো নাই তেওঁলোকে কিবা এটা দেখিছে শ্বেয়াৰ কৰিছে মোৰ ফ্ৰেণ্ড লিষ্টত থকা কিছুমানেও শ্বেয়াৰ কৰি পাইছে তেওঁলোকেতো মোক মানে যিমানখিনি জানে কিছুমান জনা মানুহে শ্বেয়াৰ কৰি পাইছে সেইকেইটাৰ পৰা অকণমান মই দুখ পাইছোঁ কাৰণ তেওঁলোকে মোক জানে কিন্তু তেওঁলোকে যেতিয়া শ্বেয়াৰ কৰিছে মিমছ হিচাপত তেতিয়া মই অলপ দুখ পাইছোঁ নোপোৱা নহয় বাৰু দুখ সেইটো স্বাভাৱিক চাগে চবে পাব ময়ো তেনেকৈ পাইছোঁ ডিপ্ৰেশ্যনতো গৈছিলে এইটো কাৰণে বহুত কিমান দিন মই আপোনাৰ ফেব্ৰুৱাৰীত মই বেছি ভাইৰেল হৈ গ'লোঁ ন ফেব্ৰুৱাৰী মাহটো মোৰ তেনেকৈয়ে গৈছে মই তাৰপাছতে মাৰ্চত হেৰিলৈ গুচি গ'লোঁ আপোনাৰ প্ৰথম হোলীৰ টাইমত মাৰ্চত হোলী আছিলে ন এইবাৰ মাৰ্চত প্ৰথম মই অৰুণাচল গ'লোঁ মই ক'লোঁ চাগে ট্ৰেভেল এজেঞ্চি এটাৰ লগত মই থাকোঁ বুলি তেওঁলোকৰ লগত অৰুণাচল গ'লোঁ গৈও কেতিয়াবা ভিৰৰ মাজত নিজক অকলে পোৱা বুলি যে কয় মোৰ লগত সেইটো হৈ আছিলে মানে কিবা এটা অশান্তি কোনোবাই যদি মোৰ ফালে চাইছে মোৰ এনেকুৱা লাগে মানুহজনী এনেকৈ ক'লে নেকি এইজনী ভাইৰেল হোৱা ছোৱালীজনী এইজনী ট্ৰল খাই থকা ছোৱালীজনী মানে মোৰ মাইণ্ডতে নিগেটিভিটি সোমাই গৈছিলে ইমান নিগেটিভ বস্তুবোৰ দেখিলোঁ মানে মোৰ মাইণ্ডত নিগেটিভ সোমাই গৈছিলে গোটেইটো তাৰপিছতে লাহে মই যেতিয়া কাশীত গ'লোঁ বিশ্বনাথ টেম্পল দৰ্শন কৰিলোঁ এটা সপোন আছিলে সপোনটো যেতিয়া দিঠকত পৰিণত হ'ল তেতিয়া মানে এই বেয়া বস্তুবোৰ পাহৰিবলৈ ল'লোঁ কিন্তু কিছুদিন আগত আকৌ হ'ল মোৰ লগত তেতিয়া অকণ বেয়া লাগিলে তেওঁক মই ফোন কৰি ৰিকুৱেষ্ট কৰিলোঁ আগৰ পেজকেইটাকো মই ৰিকুৱেষ্ট কৰোঁতে তেওঁলোকে ডিলিট কৰি দিছে দেই একো অভদ্ৰামী তেওঁলোকেও কৰা নাই ময়ো কৰা নাই ভালদৰে কৈছোঁ ভালদৰে লগালগ মোক ফোনৰ লাইনত ৰাখিয়ে তেওঁলোকে ডিলিট কৰি দিছে পেজবোৰৰ ফোন নাম্বাৰ দিয়া থাকে ন তেনেকৈ কণ্টেক্ট কৰিলোঁ মই তাৰপাছতে এটা পেজৰ ফোন নাম্বাৰ দিয়া আছিলে তেওঁলোকক এবাৰ কওঁতে ডিলিট কৰিলে তেওঁ আকৌ মোৰ ভিডিঅ'টো আপলোড কৰিছে বেলেগ এটা মানে ভিডিঅ' লৈ আৰু আচৰিত কথা মই ডেইলি ভিডিঅ' নিদিওঁ যেতিয়া দিওঁ নেক্সট ডে মই ভাইৰেল হৈ থাকোঁ মানে এনেকৈ মোৰ পিছত লাগি গৈছে মই ধৰিবই পৰা নাই মানে কি আছে মোৰ লগতে তাৰপাছতে তেওঁক মই ক'লোঁ যে দাদা আপোনাক সেইদিনাখনো কৈছিলোঁ মই আপুনি ডিলিট কৰি দিলে যেনিবা আৰু এটা ভিডিঅ' আপলোড হৈছে আপুনি ডিলিট কৰি দিবচোন বেয়া নাপায় যদি কাৰণ মোৰ ঘৰৰ মানুহে দেখিলে মোৰ ভাল নালাগে বা ময়ো এটা মানসিক অশান্তিত যাওঁ তেওঁ ক'লে ৰ'বা মই অকণ ব্যস্ত আছোঁ কৰি আছোঁ আজি 5 দিন ধৰি তেওঁ ব্যস্ত থকা বুলি কয় ফোনটো কাটি দিয়ে মানে ভাল এটা ৰেছপন্স দিয়া নাই তেওঁ ডিলিট কৰিবলৈ মন নাই তেওঁ মোক এইখিনি কথাও ক'লে যে সেই ভিডিঅ'টো মই একচুৱেলি বনাই দিয়া নাই বেলেগে বনালে আমাৰ এডমিন ঢেৰ থাকে ন আপুনি দেখিছিলে যিহেতু ডিলিট কৰিব পাৰিলে হয় ক'লে মই ক'লোঁ তেওঁক কিয় দিলি বুলি বোলো আপুনি কোৱাতকৈ যদি আপুনি ডিলিট কৰি দিলে হয় ভিডিঅ'টো মোৰ বেছি ভাল লাগিলে হয় তেওঁ কৈছে হ'ব কৰিম ইভেন কালি ৰাতিপুৱা ফোন কৰোঁতে নধৰিলে দুপৰীয়া ধৰিলে মই কৰি আছোঁ বুলি একদম ৰাফলি ফোনটো কাটি দিলে তেওঁ মানে সন্ধিয়া ফোন কৰিলোঁ ফোনটো নধৰিলে আৰু এট প্ৰেজেণ্ট এতিয়ালৈ মানে ভিডিঅ'টো তেওঁৰ পেজত চলি আছে আৰু মই জনামতে তোমাক বডি শ্বেমিঙো কৰিছে বহুতখিনি কি কৈছে তোমাৰ বডিক লৈ দাঁতৰ কথা দাঁতকেইটাৰ মাজত বহুত ডিফাৰেঞ্চ আছে হাড়দি ওলাই গৈছে মই আগতে মডেলিং লাইনত আছিলোঁ বাৰু আমাৰ সেইটো লাইনততো হাড়দিডাল ওলাই থকাই লাগে জানে বাৰু আপোনালোকেও চাগে আৰু লগতে আপোনাৰ দেখিবলৈ ধুনীয়া নহয় কাৰ মাইকী এইজনী তাইক বেলেগ মতা লাগে চাগে তাৰপাছতে আপোনাৰ কথা ক'লে মুখখন বেকা হৈ যায় চেহেৰা নাচায় কিয় গাটোত একো নাই বেকা হৈ গৈছে হালি গৈছে এনেকুৱা ধৰণৰ মানে এইবিলাক মানুহক কৰিব নাপায় কিন্তু দেই ঠিক আছে তোমাৰ কণ্টেণ্টটো ভাল লগা নাই তো ভাল পজিটিভলি সমালোচনা কৰক যে ভণ্টি বা তুমি এইটো ঠিক কৰিবাচোন অকণ বেলেগ ষ্টাইলত কৰিবলৈ ট্ৰাই কৰিবা এনেকৈ ক'ব পাৰে বাট মানুহৰ চেহেৰাক লৈ এনেকৈ কেনেকৈ ক'ব পাৰে এইটো বহুত বেয়া কথা মই ক'ব বিচাৰিছোঁ হাতৰ 5টা আঙুলি সমান নহয় আপুনি ধুনীয়া আপোনাৰ সন্মুখত আপোনাৰ ফেমিলি মেম্বাৰ ধৰক আপোনাৰ ঘৰত মা দেউতা দাদা আপুনি আপোনাৰ মাৰ নিচিনা আপুনি ধুনীয়া নহ'বও পাৰে কিন্তু আপুনিতো ধুনীয়াই ভগৱানে আপোনাকো পঠিয়াইছে তেওঁৱে বনাইছে
আল্লাহ হওক গড হওক ভগৱান হওক যোনে হওক তেওঁ পঠিয়াইছে ন আমাক বনাই কিনে আমাৰ ওপৰত আঙুলি উঠাইছে মানে কাৰ ওপৰত উঠাইছে তেওঁৰ ওপৰত উঠাইছে উপজনৰ ওপৰত উঠাইছে ন নেগলেক্ট মোক কৰা নাই ইনচাল্ট মোক কৰা নাই তেওঁক কৰি আছে তেওঁৱে যিহেতুকে বনাই পঠায় মানুহগৰাকীক পৃথিৱীলৈ মই যিমানখিনি জানো আৰু ভুল নে শুদ্ধ গম নাপাওঁ কিন্তু মোৰ হিচাপত মোৰ মানে থিংকিঙত আহে যদি মোক তেনেকৈ সমালোচনা কৰিছে মানে তেওঁ সজা বস্তু এটাৰ ওপৰত সমালোচনা হৈ আছে তেওঁ নিশ্চয় চাই আছে হয় সেইটোৱে মই ভাবোঁ আৰু ভাল কৰ্ম কৰি যাবলৈ চেষ্টা কৰোঁ তাৰ ফল এদিন পাম বুলি ভাবোঁ আৰু কৰ্মা বহুত বিলিভ কৰোঁ আৰু তুমি যিখিনি ভিডিঅ'জ বনোৱা সেইখিনি মানে কবিতাৰ ষ্টাইলতে ক'বলৈ ট্ৰাই কৰা ন নে তোমাৰ নিজৰ ষ্টাইলত নহয় নিজৰ মোৰ মানে ধৰক মই লিখিছোঁ কিবা এটা কাৰণ মই কবিতা নিলিখোঁ আকৌ এবাৰ কৈছোঁ মই কবিতা নিলিখোঁ মই কবি নহয় মই কবিতা আবৃত্তিও নকৰোঁ হাত জোৰ কৰি কৈছোঁ ভুল নুবুজিব মই নকৰোঁ মই মোৰ মনৰ অনুভৱখিনি লিখোঁ তাত কাৰণ অনুভৱখিনি যেতিয়া মনলৈ আহে সেইখিনি দ্বিতীয়টো মুহূৰ্তত আমি পাহৰি যাবও পাৰোঁ সেইখিনি মই কাগজত বা মোবাইলত নোটত লিখি থৈ দিওঁ পাছত যেতিয়া মই ফ্ৰী হওঁ মই সেইখিনিয়ে আপোনালোকৰ ওচৰত মই বহি লৈ মোৰ মানে যেনেকুৱা সেইখিনি ফিল কৰি আপোনালোকৰ ওচৰত কওঁ তেতিয়া মোৰ এক্সপ্ৰেশ্যন আহি যায় যিটো আপোনালোকে অভাৰ এক্টিং বুলি কয় তুমি যেতিয়া মানে মানুহে ট্ৰল কৰিব বেয়াকৈ কয় তাৰপিছত তুমি ভিডিঅ'টো চোৱা নে যে মোৰ কিবা ভুল হৈ আছে নেকি মই কিবা কৰিছোঁ নেকি যাৰ কাৰণে এনেকুৱা কৰি আছে এনেকৈ তুমি চোৱা নেকি নিজকে এনালাইচিছ কৰা নে কি পোৱা তাৰপিছত তেওঁলোকে কয় মুখখন বেকা মই মানি লৈছোঁ বাৰু এই কথা ক'লে এইখিনি মোৰ এক্সিডেণ্টৰ কাৰণে এটা হৈছে দাঁতৰ কথাটো কয় মই মানি লৈছোঁ দাঁতকেইটা মোৰ এনেকুৱা হৈ আছে মই ঠিক কৰি অনা নাই ঠিক কৰোঁতে মোৰ ধৰক ডেণ্টিষ্ট এজনৰ তাত গৈ এদিনতে মোৰ ঠিক হ'ব কিন্তু মই যোৱা নাই সময় লৈছোঁ মোৰ মনে যেতিয়া ক'ব যে যোৱা ঠিক কৰা মই সেইদিনাখন যাম মোক মানে ৰাইজে যেতিয়া কৈছে তেতিয়া নহয় মোক মোৰ মানে ইনাৰ মিটো যে আছে সেইটোৱে ক'ব লাগিব যে যা তই ঠিক কৰি আহ সেইদিনাখন মই যাম হয় বাকী এনালাইচিছ কৰি কি পালা মানে তোমাৰ ভিডিঅ'ত মানে ৰাইজে মই এইটো সুধিছিলোঁ যে ট্ৰল যে কৰিছে যে তোমাৰ এনেকৈ ভুলখিনি বা এনেকৈ এনেকুৱা এইটো ষ্টাইলত কৰিছে বা সেনেকুৱা ষ্টাইলত কৰিছ বা তুমি কিবা চাইছা নেকি যে মই এনেকুৱা ষ্টাইলত কৰিছে বেয়া হৈছে নেকি বাৰু নে আৰু মই বেটাৰ কৰিব পাৰোঁ বা এনেকুৱা তুমি চাইছা নেকি নিজৰ দৃষ্টিত মই চাইছোঁ তেওঁলোকে কোৱাক লৈ মই আগতে ধৰক মই যদি এনেকুৱা হয় ভিডিঅ'টো বনাইছিলোঁ মই এতিয়া চিধা হৈও বনাবলৈ চেষ্টা কৰিছোঁ তথাপিতো মানুহে এৰি দিয়া নাই মোক মানে আপুনি বেয়া পোৱা মানুহজনৰ প্ৰত্যেকটো বস্তুতে বেয়াটো বিচাৰি ফুৰে যে সেনেকুৱা নিচিনা হৈছে আৰু মই যে অথনি ক'লোঁ আপোনাক যে তেওঁলোকে ভিডিঅ'টো ডিলিট কৰা নাই তেওঁ মোক এটা কথা কৈছিলে সেইটো ভিডিঅ' আমি বনোৱা নাই বেলেগে বনাইছে মই বোলো কোনে বনাইছে আপুনি মোক ক'ব পাৰিব নেকি কৈছে লিংক আছে লিংক আছে যদি শ্বেয়াৰ কৰকচোন কাৰণনো মোৰ লগত ইমানখিনি দুশ্মনী আছে ময়ো জানি ল'ম বাৰু মই ধেমালিতে ক'লোঁ দেই কথাষাৰ তেওঁ মোক না শ্বেয়াৰ কৰিলে না ডিলিট কৰিলে কাৰণ তেওঁ নিজে বনাইছে ন তেওঁলোকে সেইটো মই গম পাওঁ তেওঁলোকে নিজে বনাইছে তেওঁক এটাই ৰিকুৱেষ্ট পাৰিলে ডিলিট কৰিব নহ'লে মানুহৰ সহ্য আৰু ধৈৰ্যৰ এটা লিমিট থাকে সেইটো চাগে পাৰ হ'লে কেতিয়াবা মই নহ'লেও মোৰ ফেমিলি মেম্বাৰে যদি কিবা একশ্যন লৈ লয় মই কোনোদিন ল'ব নিবিচাৰোঁ কিন্তু মোৰ দাদা আছে বৌ আছে দুজন দাদা আছে মা দেউতা আছে তেওঁলোকে যদি লৈ লয় কেতিয়াবা আঘাত পালে কাৰণ কমেণ্টছবোৰতো বহুত লেতেৰাকৈ দিয়া হয় তাত হয় সেইটোৱে বাকী তুমি বৰ্তমান কি কামত নিয়োজিত হৈ আছা মই ধৰক ইভেণ্টৰ কামবোৰ কৰোঁ NMD ক্ৰিয়েশ্যন বুলি এটা আমাৰ আছিলে আৰু মই আছোঁ আপোনাৰ ট্ৰেভেল এণ্ড টুৰ এজেঞ্চি ইক' টুৰ এজেঞ্চি হয় তেওঁলোকৰ লগত আছোঁ মই মানে ফ্ৰিলেন্সিঙত কৰোঁ এইবোৰে বাকী তোমাৰ এই ভিডিঅ'জবিলাক মাহঁতে এতিয়াতো তুমি দেখাইছা তুমিতো কৈ আহিছা বুলি কৈছা মায়ে জানে ভিডিঅ' যেতিয়া বনাওঁ মায়ে গম পায় ৰাতি যেতিয়া মাহঁত আজৰি হৈ নিজৰ ৰুমত সোমাই আৰু এটা কথা মই দেখিছিলোঁ আমাৰ ঘৰটোক লৈ মানে ইনচাল্ট কৰা হৈছিলে মোৰ বেকগ্ৰাউণ্ডটো লৈ মই সেইটোও দেখিছিলোঁ এইখিনিতে কথা এটা কওঁ আমি চৰকাৰী বাসগৃহত থাকোঁ মোৰ দেউতা চৰকাৰী চাকৰিয়াল আছিলে দেউতা অৱসৰ হৈছে আজি 4 বছৰ হ'ল কিন্তু আমি এতিয়াও মানে সেইটো ঘৰতে আছোঁ আমি ৰিচেণ্টলি আমাৰ নিজৰ ঘৰলৈ শ্বিফ্ট কৰিম মই এইখিনি ক'বলগীয়া কথা নহয় যিহেতু আপোনালোকে ইনচাল্ট কৰিছে ঘৰটোক লৈ মই কৈ দিলোঁ সেইটো আমাৰ নিজৰ ঘৰ নহয় কিন্তু কোৱাৰ্টাৰ এটাও নিজৰ ঘৰ বুলি মানি ল'ব পাৰি আমি অত বছৰে মানে সেই কোৱাৰ্টাৰটো নিজৰ ঘৰ বুলিয়ে মানি চলিলোঁ কাৰণ ঘৰ এখনি হ'বলৈ তাত পৰিয়াল লাগে মৰম লাগে ভালপোৱা লাগে আণ্ডাৰষ্টেণ্ডিং লাগে সেইখিনি আমাৰ মাজত আছে তো আমাৰ সেইখন ঘৰে হয় এতিয়া এৰিব ওলাইছোঁ মানুহৰ ফূৰ্তি লাগিব লাগে ন নিজৰ ঘৰলৈ যাব ওলাইছে মা দেউতা মানে মা আৰু মোৰ আমি দুটাই আলোচনা কৰোঁ মা যাবৰ হ'ল দুখ লাগিছে ন কেতিয়াবা মানে কৈ আমি কান্দি দিওঁ মই মাক কওঁ মা যেতিয়া ঘৰত যাম ন বেছি দূৰত বনোৱা নাই মানে ঘৰটো মই সময় পালে ইয়াত আহি বহি থাকিম ইয়াতে আহি মই ঘৰটো চাম কাৰণ যিমান যি মায়ে কোৱা হিচাপত মই মানে চকু মেলিয়ে সেইটো কোৱাৰ্টাৰত দেখিছোঁ মোৰ কেঁচুৱাৰ পৰা মানে সেইটোত স্মৃতি আছে
হয় সেইবোৰে আৰু তোমাৰ যিখিনি অডিয়েঞ্চে বেয়াকৈ তোমাক টাৰ্গেট লৈ আছে ট্ৰল কৰি আছে সেইখিনিক তুমি লাষ্টত কি মেছেজ দিবা বিচাৰা কিবা ক'ব বিচাৰিবা নেকি তোমাৰ পৰা মোৰ পৰা মানে অকল মোৰ ক্ষেত্ৰত নহয় মই সকলোৰে ক্ষেত্ৰত কৈছোঁ মানসিক অশান্তি বোলা বস্তু এটা আছে কেতিয়াবা হয়তো কোনোবাই সহ্য কৰিব নোৱাৰি এটা ভুল ষ্টেপ লৈ ল'বও পাৰে যিটো আপুনিও নিবিচাৰিব চাগে আপোনাৰ কাৰণে কোনোবাই এটা ভুল ষ্টেপ লোৱাটো কোনোবাই সহ্য কৰিব পাৰিছে হজম কৰিছে সকলোতো ধৰক হেৰি নহয় মানে ধৈৰ্য ধৰিব নোৱাৰে কেতিয়াবা যেতিয়া সীমা চেৰাই যায় বুলি কয় সীমা চেৰাই গ'লে হয়তো কোনোবাই কিবা এটা ভুল ষ্টেপ ল'ব পাৰে তেওঁ হয়তো নিজক কিবা অপকাৰ কৰিব পাৰে সেইখিনিত কিন্তু তেওঁ অপকাৰ কৰিলে তেওঁতো নাইকিয়া হ'ব কাৰোবাৰ সন্তান এটি নাইকিয়া হ'ব সেইকাৰণে এটাই ৰিকুৱেষ্ট কাকো তেনেকৈ ট্ৰল নকৰিব কাৰণ মানসিক অশান্তিয়ে বহুত আঘাত দিয়ে ৰাতি শুব নিদিয়ে এনজাইটিৰ প্ৰব্লেম কৰি দিয়ে আপোনাৰ মানে ডিপ্ৰেশ্যনত যাবলৈ ধৰা যায় কেনেকৈ শান্তি পাম বিচনাখনত এবাৰ ইটো ফালে গ'লোঁ যদি এবাৰ ইটো ফালে গ'লোঁ কেনেকৈ শান্তি পাম কেনেকৈ মই ইমান চৰ্চাত আহি যাব পাৰোঁ মইতো এগৰাকী সাধাৰণ ছোৱালী ন চেলিব্ৰিটিবোৰতো আহিয়ে থাকে চৰ্চাত আমাৰ কাৰণে বহুত ডাঙৰ কথা হৈ যায় তেনেকৈ এটা ট্ৰল হৈ গ'লে ন আমি সাধাৰণ যিহেতুকে সেইটোৱে কথা আপুনিও সুখত থাকক আনকো থাকিবলৈ দিয়ক হয় সেইটোৱে আৰু বাকী আমি সামৰি দিওঁ আৰু কিবা ক'বলগীয়া থাকি গ'ল নাই নাই একো নাই ঠিকে আছে ন থেংক ইউ ছ' মাছ আজিৰ কাৰণে ঠিক আছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে ভাল লাগি আছে আমাৰ ভিডিঅ'বিলাক তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব